ইমান তিতা ও মোহন এয়া কি ও এয়া কেৰাচিন তেল আছে এয়া কেৰাচিন তেল না লাল চাহ তই এয়া লাল চাহ বুলি গম পাইছ অ তাৰপিছত মোক সুধিছ এইডালত কিমান মস্তি লাগিছে যি মিঠামি চাহ বনাব পাৰা যদি বনাবি নোৱাৰিলে নবনাবি দোকানৰ মালিক তই আছনে মই আছো তুই আছা আকৌ মোক চাহ বনাবলৈ শিকাইছ নচেছ ইমান তিতা যে এয়া তই তিতা পাইছ অ আছা তই যে চাহৰ পইচাটো এতিয়া দিছ নে পিছত দিছ পিছত দিম বাকীত লিখি থৈ দিবি বাকীও লিখিব লাগিছে তোক চেনিও দিব লাগিছে চাহপাতো দিব লাগিছে আৰু লগে লগে পইচা দিছ চেনিও দিছোঁ চাহপাতো দিছোঁ বা তোৰ এক কাপ চাহৰ কাৰণে ইমান ডাঙৰ কথা হ'ল নাখাং দে তোৰ চাহ আজি বেৰে নাখাইছ নাখাওঁ নাখাইছ যদি নাখাইছ মোক কি ঘটিটো হৈছে বা নাখাওঁ কিম বাপেকে ইচ্ছেৰে আহিবি তই থানাত চাই ল'ম তো লাজ আগত পাইছ তিতা বাকী খোৱা মানুহৰ কাৰণে মস্তি চাহ আছে ঐ পাঁচটা দিগনি মোৰ দোকানত কি পিটপিটাই ঘূৰি ফুৰিছ পিঠাই ঘূৰি ফুৰা নাই অ মই টুথপেষ্টটোৱে বিচাৰি আছো টুথপেষ্ট কি টুথপেষ্ট টুথপেষ্ট নহয় অ টুথপেষ্ট মানে দাঁতত ঘোৱা কলগেটটো দাঁতত ঘঁহা মলমটো কথা কৈছে অ আপোনাৰ ঘৰত নাছে মোৰ ঘৰত আছে অ মই ৰাতি ফাংচন চাব গ'লো ফাংচনৰ পৰা আহি থানাতেই থাকি গ'লো এতিয়াহে মই ঘৰত যাম ভাবিলো কি তোৰ দোকানতেই দাঁতকেইটা ঘঁহি যাওঁ ফাংচন চাবলৈ অকলে অকলে গৈছে অ মোক লগত নিনিছে নাই দিয়া আকৌ মোৰ দোকানত কিয় দাঁতত ঘঁহা মলম বিচাৰি আহিছে দিছো নিদিছোঁ দিছো নিদিছোঁ দিয় লাগিছে অ চাওঁ মই লগাই দিছোঁ অৱচোন দে এয়া তই কি কৰিলি অ এতিয়া তই দাঁতকেইটাৰ লগতে গোটেই মুখখনো ঘঁহি পেলাও গেছোন ই মানে তামাম অভদ্ৰ ল'ৰা তোৰ দোকানত অহাটোৱেই মই বন্ধ কৰি দিম কেনেকুৱা পাইছ কেনেকুৱা পাইছ এই যে সৌদাটো ফাংচন চাবলৈ নিনিছ সেইকাৰণে গোটেই টুথপেষ্ট আনি দিছোঁ